বিজেপি আৰু ইউপিপিএলৰ অলপ খেলি মিলি আমি মানে মিডিয়াত বহুত দেখা পাইছো এটা আপোনালোকৰ মানে বিজেপিৰ লগত ইকুৱেশ্যন কেনেকুৱা বিজেপি আৰু ইউপিপিএলৰ আন্ডাৰষ্টেণ্ডিং দিল্লীতো আমাৰ চৰকাৰ আছে আমাৰ দুজন এমপি আছে দিছপুৰত আমাৰ এমএলএ সকল আছে চৰকাৰ চলি আছে কাউন্সিলতো বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ চলি আছে পলিটিক্যাল লেভেলত মানুহৰ ভাল পোৱা বেয়া পোৱা বহুত থাকে বহুত উইচ থাকে বহুত ইচ্ছা থাকে তো হিবিলাক কথা লৈ পেলাই সবতো মই নাভাবো যে আমাৰ ইয়াত মাত্ৰ নহয় যত যত এলায়েন্স গভৰ্ণমেন্ট আছে সেইবিলাকত তেনেকা নিউজ বিলাক ওলাই থাকে আমাৰো নিজা এজেন্ডা আছে বিজেপিৰো নিজা এজেন্ডা আছে আৰু সেই এজেন্ডা বিলাক কেতিয়াবা বিজেপিয়ে ভাবে যে ইটো এনেকা হয় বুলি ভাবিব পাৰে আমিও তেনেকুৱা হয় বুলি ভাবিব পাৰো তাত ডেমোক্ৰেটিক এটা দেশত তেনেকা কথাবিলাক ওলাই থাকিব কিন্তু আমাৰ ভিজনটো হৈছে মিছনটো হৈছে বিটিআৰখন বহুত দিনৰ পিছত আমি শান্তি ঘূৰাই আনিব পাৰিছো মানুহৰ মুখত হাঁহি ঘূৰাই আনিব পাৰিছো আৰু এই কামটো কৰিছে ইউপিপিএল বিজেপিয়ে আগতো চৰকাৰ আছিল তাত মানে বিপিএফ আৰু ষ্টেটত বিজেপি আছিলে ইয়াত বিজেপিৰ এজন মাত্ৰ এমচিএলএ আছিলে সেই সময়ত এই কামবিলাক নহল আগতে কংগ্ৰেছ আৰু বিপিএফৰ চৰকাৰ আছিলে সেই সময়ত এই কামবিলাক নহল কিন্তু যেতিয়া 2020 ত ইউপিপিএল আৰু বিজেপি চৰকাৰ আহিল এই কামবিলাক হৈ উঠিল গতিকে আজি বিটিআৰ অঞ্চলৰ জনসাধাৰণৰ অত্যন্ত দৰকাৰ কামবিলাক অত্যন্ত প্ৰয়োজন ডিসিশনবিলাক আমি আমাৰ দিনত লৈ আছো গতিকে মই ভাবো যে ইউপিপিএল আৰু বিজেপিৰ যেটো সম্বন্ধ যেটো মানে বাহিৰত এটা দুটা নিউজ ওলাই আছে তেনেকুৱা নহয় ইয়াতকে আমাৰ সম্বন্ধটো ভাল বুলি মই ভাবো তো এতিয়া যে বাই ইলেকশন আহি আছে তাত আপোনালোকে বিজেপি আৰু ইউপিপিএল একেলগে খেলিব পাঁচটা বাই ইলেকশনত বিজেপি এজিপি আৰু ইউপিপিএল কন্টেস্ট কৰিব ইউপিপিএলৰ এটা সিট এজিপিৰ এটা সিট তিনটা সিট আছে বিজেপিৰ গতিকে যত আমি জেনেকে পাৰো একেলগে সহায় কৰিম আৰু আমাৰ প্ৰাৰ্থী বিলাক জিকাই লৈ যাবৰ কাৰণে আমি কাম কৰিম নেক্সট বিটিসি ইলেকশনত আপোনালোকৰ কেনেকুৱা ইকুৱেশ্যন হ'ব পাৰে বিটিসি ইলেকশনৰ কাৰণে আমাৰ বহুত সময় আছে যেহেতু 25 ডিসেম্বৰত ইলেকশনটো দিউ সেই কাৰণে আমাৰ যেটো প্ৰিপাৰেচন নৰমাল প্ৰিপাৰেচনত আমি কাম কৰি আছো কিছুমানে অলপ হুৱা দুৱা লগাইছে কোনবা ভাবিছে কি আমি সৰকাৰ গঠন কৰিব পাৰিম অলপ এইটো কৰিলে তেনেকা হুৱা দুৱা কৰা দেখিবলৈ পাইছো কিন্তু ইউপিপিএল হিচাপে উই আৰ ভেৰি ষ্টেবল আমি খুব ষ্টেবল হয় আৰু আমি এই 4টা বছৰত খুব ভালকে চালো যে বিটিআৰ অঞ্চলৰ ৰাইজৰ খুব দুখ বেদনা ভাল পোৱা বেয়া পোৱা বিভিন্ন মানুহৰ সাইকোলজি চিন্তাধাৰা বিলাক আমি চাইছো তো এই কাৰণে আমাৰ প্লেনিংটো একদম ষ্টেবল যে বিটিআৰ অঞ্চলক লৈ প্লাই পলিটিক্স কৰিম আৰু বিটিআৰ অঞ্চলক লৈ প্লাই উন্নয়নৰ লৈ প্লাই পলিটিক্স কৰিম শান্তিক লৈ পলিটিক্স কৰিম বিটিআৰ অঞ্চলৰ ৰাইজৰ সকলোৰে মংগলৰ কাৰণে পলিটিক্স কৰিম ইটো ইউপিপিএলৰ ভিজনটো একদম ক্লিয়াৰ